শুনিলে গরুর দাম পড়ি পুৱা 5:30 বজাতে মই গম পালোঁ, ইয়াৰ পৰা ফোন কৰিছিলে এজন ব্যক্তিয়ে যে বিদ্যালয় চৌহদৰ ভিতৰত বনৰীয়া হস্তি এটা সোমাই পেলাই তাণ্ডৱৰ সৃষ্টি কৰিছে। গতিকে এইটো বিষয়ে যিহেতু বিদ্যালয় চৌহদৰ ভিতৰত সোমাইছে, আমাৰ কণ কণ ল'ৰা ছোৱালী এখন MV স্কুল কামেশ্বৰ বৰঠাকুৰ মজিলা বিদ্যালয়, গতিকে ছাত্ৰ ছাত্ৰীৰ ক্ষতি হ'ব পাৰে। গতিকে ক্ষতি যাতে নহওক, মই বিভাগীয় কৰ্তৃপক্ষলৈ ইতিমধ্যে ফোন কৰিছোঁ। ইমিডিয়েট আমাৰ পাব পৰাকৈ বিঅ' বাইদেউ আছে কঠীয়াতলী, বিঅ' বাইদেৱে কৈছে যে ল'ৰা ছোৱালী সুৰক্ষাৰ কাৰণে বিদ্যালয়খন বন্ধ ৰাখক। গতিকে বিদ্যালয়খন বন্ধ ৰাখিছোঁ আৰু বিদ্যালয়ৰ ভিতৰত মই এতিয়াও ৰৈ আছোঁ, কোনো যাতে ল'ৰা ছোৱালী ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। আৰু দেখা পাইছোঁ ইতিমধ্যে ফৰেষ্ট বিভাগৰ মানুহে যথেষ্টখিনি সহায় কৰিছে। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। হাতীটো অকলশৰীয়া হোৱাৰ কাৰণে বেছি হিংস হৈ পৰিছে, যিহেতু আঘাতপ্ৰাপ্ত হৈ আছে। বিদ্যালয়ে এতিয়ালৈ ক্ষতিসাধন কৰা নাইকিয়া। হাতীটো আমাৰ বিদ্যালয়ৰ বেকচাইড যিখন তৰাণী আছে, সেই তৰাণীখনৰ মাজতে সোমাই আছে, আমি দেখিছোঁ। যিহেতু বিদ্যালয়খনৰ বাউণ্ডেৰীটো নাই, যাৰ বাবে মানে খুব সোনকালে আক্ৰমণ কৰাৰ এটা সম্ভাৱনা আছে।